পোনপ্ৰথমে ৰাজশ্ৰী চেনেললৈ সকলোকে স্বাগতম জনাই যোৱাকালি হৈ যোৱা গণেশ পূজা আৰু লগতে আজি উদযাপিত হোৱা বসন্ত পঞ্চমী অৰ্থাৎ আই সৰস্বতী মাৰ আজি যি পূজা অনুষ্ঠিত হৈ গ'ল তাৰে সৰু সৰু অকণ এটা ভিডিঅ'কে লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু মই আজি কলৈকো ওলাই যোৱাই নহ'লে মই ঘৰতেই অকণমান শৰাই আগবঢ়াইছিলোঁ। যোৱাকালিও অকণমান শৰাই আগবঢ়াইছিলোঁ গণেশ পূজা উপলক্ষে। লগতে আজিও মই অকণমান ঘৰতেই অকণমান শৰাই আগবঢ়াইছিলোঁ। তাকেই আজিলৈ মই অকণ ভিডিঅ' এটা কৰিছিলোঁ আৰু সেয়াকে লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। সৰস্বতী পূজা বুলি ক'লেতো আই সৰস্বতী বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে গোটেইখন। আৰু ময়ো অকণমানকৈ উদযাপিত কৰিছিলোঁ ঘৰতে। আৰু সকলোলৈকে মোৰ ফালৰ পৰা বহুত শুভকামনা জনালোঁ। সকলোৱে নিশ্চয় ঘৰতে হ'লেও স্কুল কলেজে হ'লেও বিদ্যালয়ে অফিচে সকলোতে শ্ৰী শ্ৰী সৰস্বতী মা আৰু গণেশ পূজা আয়োজন কৰিছে। আৰু ময়ো এনেকেই অলপমানকৈ হ'লেও শৰাই আগবঢ়াই ধূপ চাকি নৈবেদ্যকে আগবঢ়াইছিলোঁ। আজি তাকেই মই আপোনালোকৰ ওচৰত অকণ দেখুৱাবলৈ আহিছোঁ। আৰু শব্দ ব্ৰহ্মৰূপে তুমি ওংকাৰ ৰূপিণী, সৃষ্টিৰ আদিতে তুমি শব্দ স্বৰূপিণী, ওংকাৰ ধ্বনিতে তুমি ঈশ্বৰৰ প্ৰদায়িনী, নাম লৈলা সৰস্বতী দেৱী বীণা পাণি। শুকুলা বৰণ তোমাৰ শুকুলা বখন, শুক্লবৰ্ণ ৰাজহংস তোমাৰ বাহন। শুকুলা সংগীত বাদ্য শুৱলা তাৰ ধ্বনি, গলে শুভে বীণা পাণি বৈদুৰ্যৰে মণি। একহস্তে স্বৰলিপি বিদ্যাদাত্ৰী আই, বীণাৰ জংকাৰে আছা পৃথিৱী কঁপাই। সৰগৰ দেৱগণ মৰতৰে প্ৰাণী, সকলোতে তুমি মাতৃ বৰ হিচাবানী। স্মৃতি শক্তি দিয়া যে তুমি মা জননী, ভক্তিভাৱে স্তুতি কৰো দেৱী বীণা পাণি। জ্ঞান শক্তি বুদ্ধি শক্তি স্মৃতি শক্তি দিয়া, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আমাক কৰা দয়া। সৰস্বতী পূজা বা গণেশ পূজা উপলক্ষেও বহুতে খিচিৰি কৰে, পায়স কৰে। মই এইবাৰ পায়স কৰা হোৱা নাছিলে, অকণমান খিচিৰিকে কৰিছিলোঁ। লগতে টক কৰিছিলোঁ, অকণমান তৰকাৰী কৰিছিলোঁ। আৰু এয়া মোৰ উতলি আছে, শৰাই আগবঢ়োৱা হৈয়ে গৈছে। আৰু লগতে মই খিচিৰি আৰু টকেৰে এনেকৈ খিচিৰিৰ লগত খাবলৈ যা যোগাৰখিনি কৰিছোঁ। আৰু তাকেই অকণকৈ মই ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু সেয়ে ভাবিলোঁ আজি মই এইখিনিকে লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি আশা কৰোঁ আপোনালোকে যদি ভাল পাইছে। লগতে মই যিখিনি সৰস্বতী আইৰ বৰ্ণনা মই গাইছিলোঁ সেইখিনি দিয়ালিনা সম্কৰ্ণাৰ পৰাই কিজানি মই এইখিনি পাইছিলোঁ। আগৰ ভিডিঅ'ত মই লিখি ৰাখিছিলোঁ। আৰু বহুত ধন্যবাদ জনাইছোঁ দিয়ালিনা কৰ্ণাৰৰ মমী খাউণ্ডলৈকে। আৰু তোমালৈও জনাইছোঁ বহুত আন্তৰিক ধন্যবাদ। তোমাৰ পৰা এনেকুৱা বহুতো কিবাকিবি শিকিবলৈ পাই থাকোঁ। তাকেই মই অকণকৈ লিখি ৰাখিছিলোঁ। আজি সেইখিনিকে মই অকণমান মোৰ পূজাৰ ভিডিঅ'ৰ মাজতে মই সেইখিনি দি দিছোঁ। আৰু এইবিলাক বস্তু এনেকৈ আনি ৰাখিছিলোঁ। আৰু এই সকলোবিলাককে মই নকুল দানা আৰু লগতে মিঠা বগা বস্তু দেৱী মাৰ প্ৰিয় হয়, বগৰী নাৰিকল এইবিলাক যিখিনি যোগাৰ কৰিছিলোঁ এইবিলাককে মই অকণ ভিডিঅ' কৰা হৈ আছিলে। গতিকে আজিলৈ আহিছোঁ ইমানতে, তাকেই দেখুৱাই ধন্যবাদ।